বাপ্পা ঐ একদম বঢ়িয়া লাগিছে দেই। কোৱা কৈ যোৱা, তুমি কোৱা অকণমান। মই নকওঁ, তুমি কোৱা। অকণমান গান শুনো, এনেকুৱা নিৰিবিলি পৰিৱেশত ভাল লাগে। বেছিকৈ বজাবও নোৱাৰি, কপিৰাইট লাগি যাব। ঠিকেই কৈছে। কি ক'বা? মোকে সুধিছা নাই? তোমাকে সুধিছোঁ। ভাল লাগিছে। তাৰপৰা আমোল কৈ আছোঁ দেই। আমোল যদি কোম্পানীৰ কোনোবা মানুহে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে বেয়া পাব নালাগে। আহক আমি এতিয়া তিলপিঠাৰ জুতি লওঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলটোলৈ। আৰু আজি মই আছোঁ উত্তৰপাৰাত, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰাত থকা বিশ্বনাথ জিলাৰ গহপুৰত আছোঁ। আৰু গহপুৰৰ পৰা মই এতিয়া যাত্ৰা কৰি আছোঁ। মোৰ সৈতে দাদুল আছে, মোৰ সতীৰ্থ দাদুলৰ সৈতে আমি এতিয়া যাত্ৰা কৰিম ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এটা অঞ্চললৈ, অৰ্থাৎ কাজিৰঙাৰ যি ষষ্ঠ সংযোজন আছে আমি সেইফালে যাত্ৰা কৰিম। আৰু লগতে মোৰ লগত আছে আমোল, অৰ্থাৎ অম্লান। অম্লান এইফালে চাই দিয়া। তো অম্লান আছে। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ। ব'লক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। আহি থাকোঁতে আমি ৰাস্তাতে আমাৰ যাত্ৰাপথতে আমি প্ৰশিক্ষণ কেব এটাত আহি উপস্থিত হৈছোঁ। তেনেদৰে তেওঁলোকে প্ৰশিক্ষণ লৈ আছে। আচলতে তেওঁলোকে ইয়াত যি প্ৰশিক্ষণ লৈ আছে, আমাক কিমান ধুনীয়াকৈ যি পৰম্পৰাগত যি নৃত্য তেওঁলোকে ইয়াত তাৰ প্ৰশিক্ষণ লৈ আছে। আৰু কণ ইয়াৰ স্থানীয় যিসকল ছাত্ৰীসকল আছে, যুৱতীসকল আছে, সকলো ইয়ালৈ আহিছে আৰু তেওঁলোকে ইয়াত এই প্ৰশিক্ষণ লৈছে। যি দেখি আছে এয়া হৈছে গুমৰাগ নৃত্য। আৰু তেওঁলোকে ইয়াত আলি আই লৃগাঙৰ প্ৰস্তুতি ইয়াত কৰি আছে। আৰু তাৰ বাবে এনেদৰে ইয়াৰ স্থানীয় যিসকল যুৱতী আছে, যুৱতীসকল আহিছে আৰু তেওঁলোকে ইয়াত প্ৰশিক্ষণ লৈ আছে। আমি দেখিছোঁ আমাৰ পিছফালে যেনেদৰে তেওঁলোকে ইয়াত প্ৰশিক্ষণ লৈছে আৰু খুব সুন্দৰকৈ তেওঁলোকে ইয়াত নাচিছে। আপোনালোকক দেখুৱালোঁ মিচিং উমৰাগ নৃত্য। আৰু তেওঁলোকে আলি আই লৃগাঙৰ বাবে এনেদৰে ইয়াত প্ৰস্তুতি কৰিছে। এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ম আৰু আপোনালোকক পৰৱৰ্তী কিছু দৃশ্যাংশ দেখুৱাব চেষ্টা কৰি আমাৰ যাত্ৰাপথত তেওঁলোক আছিলে। থেংক ইউ, বাই বাই। এই মুহূৰ্তত মই একদম হালধীয়া উপত্যকাৰ ওচৰত আছোঁ। আচলতে মোৰ পিছফালে আপোনালোকে দেখিছে কিমান আচলতে সৰিয়হ। এই যি সৰিয়হ, এই সৰিয়হ কিছুদিন পিছতে সম্পূৰ্ণ প্ৰস্তুত হ'ব। আৰু লুইতৰ চাপৰিৰ কাষত জনবসতিপূৰ্ণ যি এলেকা আছে তাত এনেদৰে আচলতে শ বিঘা কৃষিভূমিত এনেদৰে সৰিয়হ কৰা হৈছে। আৰু বাপ্পা ঐ একদম বঢ়িয়া লাগিছে দেই। পিছফালৰ যিটো চিন আপুনি দেখাইছোঁ, আমি তিনিওটা আহি যাওঁ ফ্ৰেমত অকণমান ফটো এখন তোলোঁ হয় নাই? ঠিক আছে, আপোনালোকক দেখুৱাইছোঁ পিছফালৰ যিটো নান্দনিক পৰিৱেশ। এয়াই হৈছে প্ৰকৃতি আৰু ইয়াৰ প্ৰকৃতিৰ যি বিনন্দীয়া ৰূপ বৰ্তমান সময়ত দেখা দিছে।
আমাৰ পিছফালে এক প্ৰকাৰে ক'ব গ'লে এক হালধীয়া উপত্যকা আছে। আমি এতিয়া আহি আছোঁ আৰু আহি আমি ব্ৰহ্মপুত্ৰৰ প্ৰায় কাষ পাইছোঁহি, কিন্তু আমাৰ আগত যথেষ্ট প্ৰত্যাহ্বান, যথেষ্ট বেয়া ৰাস্তা আৰু এখন দলং দেখুৱাইছোঁ আপোনালোকক। আৰু অলপ দূৰ গ'লে আমি ব্ৰহ্মপুত্ৰৰ পাৰ পামগৈ আৰু তাৰ পৰা আপোনালোকক কিছু দৃষ্টিনন্দন দৃশ্য দেখুৱাব চেষ্টা কৰিম। আমি এতিয়া এঘৰ ব্যক্তিঘৰ পাইছোঁহি আৰু তাতে আমি বাইকখিনি আমি থ'ম আৰু থৈ পেলাই আমি যাম। দাদা আপোনাৰ নামটো কি আছিলে? মোৰ নাম বিজিত পেগু। এইডোখৰ কি বুলি কয় ঠাইডোখৰ নাম? এইটো কৰৈয়াতি। অঁ একদম ব্ৰহ্মপুত্ৰৰ কাষতে ন? কাষতে বেছি দূৰ নহয়। এই বিহু পাতিলে নাই বাৰু? পাতিলে। ঠিক আছে। এতিয়া আমি ইয়াতে এই দাদাজনৰ ঘৰতে আমি ইয়াত আমাৰ স্কুটি আৰু বাইক থৈছোঁ আৰু থৈ পেলাই আমি এতিয়া ব্ৰহ্মপুত্ৰৰ ফালে আমি যাত্ৰা কৰিম। ব'লক। শিৱসাগৰৰ মোৰ লগৰ এজন আছিলে, মানে নামটো পাহৰিছোঁ মানে। শিৱসাগৰ ক'ত? শিৱসাগৰ কোনটো জেগা আছিলে? দিচাংমুখৰ ফালে নি? নহয়, এইটো কিবা। আমি এতিয়া আহি আছোঁ, খোজকাঢ়ি আহিছোঁ। অমলান আহি আছে আৰু লগত দাদুল আছে। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ নদীৰ ফালে যাম আৰু আপোনালোক কিছু দৃশ্যাংশ দেখুৱাব চেষ্টা কৰিম। যিহেতু দাদুল আহা, গুৱাহাটীৰ পৰা আহি পাইছেহি দাদুল। অমলানো আছে, চাওঁ হ'ব নহয়। আমোলৰ হাতত মই কেমেৰাটো দিছোঁ, আমোলে এতিয়া অকণমান আৰম্ভ কৰিব। আমোল বুলি মই এইটো কাৰণে কৈছোঁ, ইয়াক মই মৰমতে মাতোঁ আমোল বুলি। ইয়াৰ আচল নাম হৈছে অম্লানজ্যোতি শইকীয়া। দাদুল আছে, বৰ্তমান সময়ৰ এজন ভাল উদীয়মান সাংবাদিক। দাদুল দত্ত আছে পিছফালে, দাদুল দা লগত আছে দাদুল দত্ত বৰ্তমান নিউজ লাইভত কৰ্মৰত, ডেস্কত থাকে। এতিয়া আমি গৈ আছোঁ একদম ব্ৰহ্মপুত্ৰ কাষলৈ। অলপ আঁতৰতে ৰখাইছোঁ স্কুটিখন। চাপৰি অঞ্চল এইটো মানে ভাবিছোঁ যে খোজকাঢ়ি গ'লে ভাল লাগিব, সেইকাৰণে অলপ আঁতৰতে ৰখাই দিছোঁ। আৰু যাওঁ নেকি? কোনোবা ফালে গ'লে হ'ল, চবফালে ব্ৰহ্মপুত্ৰ। এতিয়া ভূপেন্দ্ৰৰ সেই গানটো মনত পৰিছে, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। কোনোবাই যদি গানটো যদি গাই দিয়ে অকণমান ভাল হ'ব, দাদুদাই যদি জানে। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কথা যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মই এটি যাযাব, আমি এতিয়া যিটো স্থানত আছোঁ, অম্লানে কোৱা অনুসৰি আৰু ইয়াৰ স্থানীয় লোকে কোৱা অনুসৰি ইয়াত হাতীৰ পৰা আদি কৰি গড় আহে, যিহেতু কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনত আচলতে এই এলেকাটো পৰে, গহপুৰ সমষ্টি। আৰু চাবলৈ যথেষ্ট উৎকণ্ঠিত হৈ আছিলোঁ, অম্লানক ক'লোঁ, গতিকে আহি গ'লোঁ এতিয়া আৰু দেখুৱাম ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো। নদী বৰ্তমান শুকাই গৈছে আৰু মূল যিখন নদী, হয় বাৰিষা, কিন্তু এই আমি য'ত এতিয়া খোজকাঢ়ি আছোঁ এই ঠাইত পানীৰে উপচি থাকে। ইয়াৰ মানুহৰ ঘৰৰ আচলতে ছালেৰে পানী কাটাৰ নিচিনা পৰিস্থিতিও হয় কেতিয়াবা, কিন্তু বৰ্তমান নদীখন সম্পূৰ্ণ শুকান, কেৱল বালি আৰু বালি, যিমান দূৰলৈ চকুৰে মানিব পাৰি বালি আৰু বালি। আৰু নদীখনৰ যিটো মূল সুঁতি ইয়াত নাই এতিয়া। হয়, এই মুহূৰ্তত আমি আহি পাইছোঁহি আমাৰ গন্তব্যস্থান, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষত। যথেষ্ট ধুনীয়া এটা মনোৰম প্ৰাকৃতিক পৰিৱেশ আৰু দেখুৱাইছোঁ। 360 ডিগ্ৰী আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এক্টিং কৰিব পাৰোঁ ন গানটো লৈ পেলাই, কিমান ভাল লাগিব। আৰু ফ্ৰী কৰোঁ ন, ভাল হ'লে আপলোড কৰি দিম না। অফিচৰ ভিতৰৰ AC ৰুমৰ ব্যস্ততা আৰু প্ৰাকৃতিক এনে এক পৰিৱেশ, কি ক'বা? মোকে সুধিছা নেকি? তোমাকে সুধিছোঁ। ভাল লাগিছে। কোনো এডিটিং নকৰোঁ দেই, এইডোখৰ কাটিব লাগিব। ভাল লাগিছে। আচলতে এয়াই আমাৰ প্ৰকৃতিৰ লগত যি মানুহৰ খুব এটাচমেণ্ট থাকে, তেওঁলোক কেতিয়াও বুঢ়া নহয় ইমান সহজে, আৰু তেওঁৰ মনবোৰ এভাৰ য়ং হৈ থাকে। গতিকে আমি তেনেকৈ সময় পালে অলপ আহোঁ আৰু বাকী সময়কণটো তাতো তেনেকুৱা পোৱাই নাযায় যান্ত্ৰিকতাৰ মাজত। গতিকে তেনেকুৱা আহিলে মনটো ভাল লাগে। যিমান দুখ বেদনা নাথাকক, ইয়াত আহিলে আপুনি ৰিলেক্স হ'বই। নতুন কাম বহুত হয়,
মানে যেনেকৈ আপোনাৰ মোবাইলৰ বেটেৰীটো যেনেকৈ কমি যায় চাৰ্জটো আমি চাৰ্জ দিওঁ এইবিলাকো আমাৰ এটা চাৰ্জাৰৰ দৰে আৰু আমাৰ কাষতে যিটো চাপৰি আপোনালোকে দেখিছে এইফালে এটা চাপৰি আছে মই কেমেৰাত ভালকৈ ঢুকি পোৱা নাই কিন্তু এই চাপৰিটোতে ইয়াতে আচলতে বিভিন্ন গড়ৰ পৰা আদি কৰি বিভিন্ন বন্য জন্তুৱে ইয়াত বিচৰণ কৰে বিভিন্ন সময়ত আমি আজি একো দেখা নাই তথাপি ইয়াত যিহেতু এইটো কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত গতিকে ইয়াত ব্ৰহ্মপুত্ৰৰ এই চাপৰিত বিভিন্ন সময়ত বিভিন্ন বন্য জীৱ জন্তু ইয়াত বিচৰণ কৰি থাকে আৰু কেতিয়াবা খাদ্য সন্ধানৰ কাষৰীয়া যি গাঁও আছে জনবসতিপূৰ্ণ এলেকা তালৈও তেওঁলোকে ঢাপনি মেলে এতিয়া আমাৰ ফটো ছেশ্যন পৰ্ব চলি আছে আৰু দুকপিমান ফটো মাৰি লওঁ তাৰপৰা আকৌ আপোনালোকক আৰু কিছুমান দৃশ্য দেখুৱাম মোৰ সৈতে এতিয়া দাদুল আছে অমলানৰ পৰা মতামত ল'লোঁ দাদুলৰ পৰা মতামত ল'ম দাদুল কোৱা গুৱাহাটীত থকাৰ মজা আৰু ইয়াত থকাৰ মজাটো কেনেকুৱা পাইছা পাৰ্থক্য কি দেখিছা পাৰ্থক্যটোতো তোমাৰ আকাশ পাতাল পাৰ্থক্য সেয়াটো যান্ত্ৰিকতাই ভৰা জীৱন আৰু তোমাৰ এয়া হ'ল প্ৰাকৃতিক জীৱন গতিকে তাৰ লগত ইয়াতো একেবাৰে মিল নহয় আৰু তাৰ উপৰিও আমি সৰুৰ পৰা এইবিলাক পৰিৱেশৰ মাজত ডাঙৰ হৈছিলোঁ গতিকে তাত আমি এডজাষ্ট হওঁতে অলপ সময় লাগে ইয়াত অলপ ভাল লাগে যেতিয়া আমি ইয়ালৈ আহোঁ তেতিয়া গুৱাহাটীৰ পৰা ঘৰলৈ আহোঁ তেতিয়া এইবিলাক ঠাই আমি প্ৰায় ফুৰোঁ মাত্ৰ এটা কাৰণে আহোঁ যে স্মৃতিবিলাক বিচাৰি যিবিলাক স্মৃতি আছিলে আমাৰ আগত সেই স্মৃতিবিলাক বিচাৰি আহোঁ গতিকে ভাল লাগে খুব ভাল লাগে কিন্তু বাধ্যত পৰি আৰু নগ'লেও নহয় যিহেতু গতিকে কামৰ তাগিদত আমি আচলতে আমি যাবলগীয়া হয় কিন্তু তাতকৈও উদ্ধত যে এইখিনিয়ে যে আমাৰ আচল সেইখিনিয়ে মানে মেইন কথা এইটো বিনন্দীয়া অসমৰ এই যি বুকু এই অসম মাতৃৰ যি বুকু এই অসম মাতৃৰ বুকুৰ যি বিনন্দীয়া পৰিৱেশ সেয়া প্ৰতিজন অসমীয়াকে নহয় বাহিৰৰ যিসকল যেনেদৰে বাহিৰৰ পৰ্যটকসকলক যেনেদৰে আকৰ্ষণ কৰে ঠিক তেনেকৈ আমাকো যথেষ্ট আকৰ্ষণ কৰে মই ইয়াত আহি যথেষ্ট আপ্লুত হৈছোঁ অমলানক বিশেষভাৱে ধন্যবাদ জনাইছোঁ লগতে দাদুলকো ধন্যবাদ জনাইছোঁ মোৰ লগত আহিছে আৰু তেওঁলোকে মোক দেখুৱাব চেষ্টা কৰিছিলে আচলতে এই যিটো ঠাই আৰু এই ঠাইডোখৰৰ যি বিনন্দীয়া যি প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ আচলতে খুব নান্দনিক আৰু এতিয়া যিহেতু খৰালি হৈ আছে আৰু চ'ত বহাগ যেতিয়া আহিব তেতিয়া লগে লগে ইমান শান্ত হৈ থাকে আপুনি যিমান দূৰলৈ চাই চব বালিয়ে ইয়াত মূল খুঁটিটো এইফালে নাই অলপ ইফালে যাব লাগিব মূল খুঁটিটো আৰু যেতিয়া বাৰিষা আহি যাব তেতিয়া অশান্ত মহাবাহুৰ যিটো ৰূপ দেখা যায় এটা অশান্ত হয় যদিও তেতিয়া আৰু ভাল লাগে মানে ইমান এটা সৌন্দৰ্য ফুটি উঠে যে এইটো মানে ক'বলৈ ভাষা নাই মানে আচলতে যিসকলে সৰুৰ পৰা এইবিলাক পৰিৱেশৰ মাজত তোমাৰ ডাঙৰ দীঘল হয় তেওঁলোকেহে গম পায় সেই সৌন্দৰ্যতাটোৰ যি মাদকতা নিশ্চিতভাৱে আমি ইমান দূৰ যদিও আমি ইয়াত উপভোগ কৰিবলৈ আহিছোঁ তথাপি ইয়াৰ যিটো বৰ্তমানৰ পৰিস্থিতি এই পৰিস্থিতিৰ ওপৰতো আমি দুআষাৰ আমি মানে পাতিব চেষ্টা কৰিছোঁ আমাৰ বন্ধু সেইকেইজনৰ সৈতে আৰু সেইটো কথা সত্য যে ইয়াৰ যিসমূহ আচলতে যি বিজ্ঞানসন্মতভাৱে যি আচলতে ইয়াৰ ওপৰত হ'ব লাগিছিলে ব্ৰহ্মপুত্ৰৰ খননকে হওক বা বানপানী ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা সেয়া কিন্তু আজি কোপতি হৈ নুঠিলে যিটো পৰিতাপৰ বিষয় আমি যিহেতু সাংবাদিক হয় আমি এইবোৰ সন্ধানত থাকোঁ আমি বিভিন্ন ঠাই আমি ভ্ৰমণ কৰোঁ আৰু তাৰ পৰা আপোনালোকক এয়া মই মোৰ নিজৰ ইউটিউব চেনেলটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ তথাপি সাংবাদিক হিচাপে আমাৰ মনত এইবোৰ প্ৰশ্ন এনিটাইম উদয় হৈ থাকে আমাৰ আহি থাকে যে কিয় এনেকুৱা ধৰণৰ হৈ আছে ব্ৰহ্মপুত্ৰখন বৰ্তমান ব্ৰহ্মপুত্ৰ খৰালি হ'লেই সম্পূৰ্ণৰূপে খৰাঙেই হৈ যায় প্ৰায় 20% পানীহে নদীখনত থাকে বাকী 80% মানে ঠাই সম্পূৰ্ণৰূপে বালিৰে পুতি পেলোৱা 20% দেখিবলৈ পোৱা যোৱা নাই যদি তুমি চোৱা যে আমি ইমান এটা বৃহৎ অঞ্চলত আছোঁ অকল এইডোখৰতে আছে এতিয়াৰ যিটো শান্তৰূপ সেইটো বাৰিষা হ'লে অশান্ত হৈ পৰে ইয়াৰ কাৰণটো কি আচলতে যিসকলে ইয়াৰ ওপৰত গৱেষণা কৰি আছে তেওঁলোকে ভালকৈ জানিব আৰু যি নহওক আমাৰ কিছুমান অলপ আমি এনজয় মস্তি কৰিব বিচাৰিছোঁ আৰু এতিয়া মোৰ লগত আমুল আছে মানে অমলান আছে মই বাৰে আমুল কৈ আছোঁ দেই আমুল যদি কোম্পানীৰ কোনোবা মানুহে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে বেয়া পাব নালাগে ইয়াৰ নামটো অমলান হয় গতিকে মই মৰমত আমুল বুলি দিছোঁ ফটো তুলিছা কেনেকুৱা মই গ্ৰুপত দি আছোঁ ফটো আৰু ভিডিঅ' আমাৰ গ্ৰুপত যিসকল সতীৰ্থ আছে মানে আমাৰ টাৰ্ণিং পইণ্টত আমি অধ্যয়ন পঢ়িছিলোঁ আৰু টাৰ্ণিং পইণ্টৰ আমাৰ যিসকল সতীৰ্থ তেওঁলোকক অলপ জ্বলাবৰ কাৰণে আমি ফটো অলপ মাৰি আপত ফটো ছেশ্যন কৰি তেওঁলোকে আপলোড কৰি আছোঁ এই বিহুটো কেনেদৰে গ'ল আপোনাৰ বিহুটো এইবাৰ আচলতে অলপ খুব দুখৰ বিষয় যে এইবাৰ যোৱাবাৰো ঠিক তেনেদৰে আমাৰ উদযাপন নহ'লে যোৱাবাৰো কেব ৰেচটো আহিছিলে এইবাৰ যেনিবা কেব গৈ কা হ'ল তথাপিও যেনিবা অসমৰ ৰাইজৰ যিহেতু সেইমতে এইবাৰ উদযাপন কৰা নাই গতিকে থুলমূলকৈ হ'লেও অকণমান উদযাপন নিয়মটো কৰা হৈছে যিহেতু অসমীয়া বিহু এটা বাপতি অসমীয়া জাতীয়
প্ৰকৃতিৰ, গতিকে সেই হিচাপে মানে পালন কৰা হ'ল আৰু আমি পৰম্পৰা ৰক্ষা কৰিব লাগিব, কিয়নো যদি আমি পৰম্পৰা পাহৰি যাওঁ তেতিয়াহ'লে আমি যাৰ যি বিদেশীৰ কথা কৈ আছোঁ সেই বিদেশীয়ে আহি আমাৰ ইয়াত খোপনি পুতিব বা সুবিধা পাব। বিশেষকৈ আমাৰ কৃষ্টি সংস্কৃতিখিনি আমি জীয়াই ৰাখিব লাগিব, কৰিবই লাগিব, মানে প্ৰতিবাদো কৰিব লাগিব, লগতে তাৰ সমান্তৰালভাৱে আমি কৃষ্টি সংস্কৃতিখিনিও আমি বৰ্তাই ৰাখিব লাগিব। আমাৰ যি স্বকীয়তা আছে অসমীয়া জাতিসত্তাৰ, সেই স্বকীয়তা আমি জীয়াই ৰখাৰ ক্ষেত্ৰত সকলোৱে আগভাগ ল'ব লাগে। মই এইটো আপোনালোক সকলোকে মই কাটৰ আহ্বান জনাইছোঁ, সকলো এই ক্ষেত্ৰত সজাগ সচেতন হ'ব। যিমান পাৰি শুদ্ধকৈ আপোনালোকে নিজৰ ভাষাটো ব্যৱহাৰ কৰিব চেষ্টা কৰিব, লিখিতভাৱে হওক বা মুখেৰে কওঁতেই হওক। দ্বিতীয়তে বিভিন্ন ক্ষেত্ৰত আমাৰ যি সাংস্কৃতিক যি বৈচিত্ৰ্য, সেই বৈচিত্ৰ্য আমি দেখা পাওঁ, আৰু সেই বৈচিত্ৰতাৰ মাজত ঐক্যতাৰ যি ধাৰা, সেই ধাৰাটো অব্যাহত ৰখাৰ ক্ষেত্ৰত আমাৰ অসমৰ যি বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোৰে যে একতাৰ যি দোল, সেই একতাৰ দোলডাল যাতে সদায় মজবুত হৈ থাকে, সেয়া সদায় সকলোৱে কামনা কৰিব, আশা কৰিব যাতে অসমীয়া জাতিসত্তাটো খুব সুন্দৰভাৱে আগবাঢ়ি যায়। বৰ্তমানৰ যি প্ৰতিবাদমুখৰ যি পৰিৱেশ, সেই পৰিৱেশ দূৰ হওক, অসমলৈ শান্তি ঘূৰি আহক, এই ক্ষেত্ৰত সকলো পক্ষৰে উমৈহতীয়া এক পদক্ষেপ নিতান্তই কাম্য। কথা বহুতখিনি ক'লোঁ, এতিয়া অকণমান পেট পূজা হৈ লওক। কি আছে আমি লগত লৈ আহিছিলোঁ, নাৰিকলৰ লাডু লৈ আহিছিলোঁ আৰু কেইবাবিধো ভাল হ'ব, কেইবাবিধো উপকৰণ আছে। হৈ যাব ৰ'বা, ইয়াৰ নাৰিকলৰ লাডু এয়া, আৰু বেগত কেইবাবিধো উপকৰণ আছে। বগা পিঠা আছে, যিহেতু যথেষ্ট মানে গহপুৰৰ পৰা যথেষ্ট দূৰ, সেয়েহে আমি এইকেইটা লগত লৈ আহিছিলোঁ। হয়তো যদি ভোক লাগে মাজতে তেনেহ'লে আমি খাম বুলি অম্লানে লৈ আহিছে। শক্তি নাথাকিলে একো কাম নাই, গতিকে অকণমান পেট পূজা কৰোঁ আহক। অম্লান তুমি নোখোৱা নেকি? অম্লান খাবানে? আহা আমি নাৰিকলৰ লাড়ু জুতি লৈছোঁ, তুমি লোৱা। নাৰিকল লাড়ু এটাকে খাই দিম, ভাল লাগিব। কি হ'ল? মাজে মাজে ফোনটো কৰি থাকে যে আহিব দেই, ওচৰ ৰেকৰ্ডিঙত আছে। এইবিলাক ধৰিব নোৱাৰি ন। নাই মই দিম এইটো, কাটিং নহয় সুন্দৰ। আমি যে এতিয়া যে নাৰিকলৰ যে যি লাড়ু খালোঁ, এই লাড়ুটো যদি আমি গুৱাহাটীত খালোঁহেঁতেন আমাৰ ঘৰখনলৈ খুব মনত পৰিলে। কিন্তু মাৰ হাতৰ বা প্ৰতিখন ঘৰত বনোৱা যিটো বস্তু, সেইটো আমি গুৱাহাটীত সদায় মিছ কৰোঁ। তিনিওটা যিহেতু গুৱাহাটীত থাকোঁ, সেইকাৰণে কথাটো কৈছোঁ, হয়নে অম্লান? কোৱা। আৰু বগা পিঠা লোৱা, এনেই আমি অকণমান খাই লৈছোঁ, পেটটো পূজা কৰি লৈছোঁ, কিন্তু গাত অকণমান শক্তি লাগিব। আমি পিঠা খাইছোঁ, হয়, আমি পিকনিক খোৱা নাই। আৰু আপকামিং এটা আমাৰ পিকনিক আহি আছে, আৰু মই এতিয়া আজি কথাটো কৈ দিছোঁ, আমাৰ যিটো পিকনিক আহি আছে খুব সোনকালে আহি আছে, আৰু সেই পিকনিকটো আমি যাম এটা ঠাইত। ক'ত যাম এতিয়া আমি সেইটো কথা নকওঁ, কিন্তু এতিয়া বৰ্তমান সময়ত আজি আপোনালোকক কৈ থৈছোঁ। আৰু তিলপিঠা আহি গৈছে, এয়া নাৰিকলৰ লাড়ু আৰু তিলপিঠা আমি খাম। আৰু পিকনিকৰ আচলতে বনভোজৰ আমাৰ যিটো দল, আমি যিটো যাত্ৰা কৰিম, গোটেই সম্পূৰ্ণ যাত্ৰাটো মই আকৌ এটা ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰি দেখুৱাব চেষ্টা কৰিম। আহক আমি এতিয়া তিলপিঠাৰ জুতি লওঁ। ইতিমধ্যে আমি আমাৰ যাত্ৰা আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ, আৰু এনেই অলপ ফুৰিবলৈ আহিছিলোঁ কাৰণে কৰিলোঁ। এইটো মোৰ দুজনকৈ বন্ধু দাদুল আৰু অম্লান লগত আছিলে, গতিকে তেওঁলোকৰ সৈতে অকণমান কিছু ধেমালি কৰিলোঁ, হাঁহিলোঁ, আৰু মই ভিডিঅ'টো শেষ কৰিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু মোৰ যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি ভাল পাইছে কমেণ্টত জনাব। আৰু যিহেতু এনেকুৱা প্ৰাকৃতিক পৰিৱেশটো বহুতে হয়তো মিছ কৰে এইটো সময়ত, যথেষ্ট এইটো সময় বনভোজৰ বতৰ, যিহেতু এইবাৰ বনভোজ ইমান নাই। আৰু আমিও বাতৰিৰ মাজত থাকি যিমান আমি হেৰি কৰি থাকোঁ, তাৰ বিপৰীতে আমি আজি এনেদৰে সকলো এৰি আমি ইয়াত অকণমান আনন্দ ফূৰ্তি কৰিবলৈ আহিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আৰু এই মুহূৰ্তত মই গহপুৰৰ পৰা এই যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি ষষ্ঠ সংযোজনৰ কাষত যি ব্ৰহ্মপুত্ৰৰ দাঁতিত গৈছিলোঁ, এই যিটো ভিডিঅ' আপোনালোকে ইমান সময় চালে, মই এতিয়া এই ভিডিঅ'টো সামৰি মাৰিছোঁ, যিটো সময় যথেষ্ট হ'ল। আৰু সকলোকে নেক্সট আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম, তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।